মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এই চেনেলটোত শিক্ষাৰ লগত জড়িত বিভিন্ন কথা, বিশেষকৈ উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকৰ বুৰঞ্জীৰ সকলো ধৰণৰ সমস্যা আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। বুৰঞ্জীৰ লগত জড়িত প্ৰতিটো প্ৰশ্ন, প্ৰতিটো অধ্যায় পুংখানুপুংখভাৱে আমি ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰোঁ আৰু প্ৰথমৰ পৰা শেষলৈকে কিতাপখনৰ মানে চিলেবাছৰ যিমানখিনি কথা আছে, সমস্যা আছে, সব আমি আলোচনা কৰিম। এই চেনেলটোত প্ৰত্যেকটো ভিডিঅ'ত আমি সেইখিনি কথা আলোচনা কৰিম। দ্বিতীয়তে প্ৰতিটো প্ৰশ্নৰ উত্তৰবিলাক আমি কৰিবলৈ যত্ন কৰিম। এই ক্ষেত্ৰত যদি ক্লাছ হিচাপে আমি যিহেতু কৰিম, সদায় এটা বা দুটা ভিডিঅ' আমি ক্লাছ হিচাপে কৰি ইয়াতে আপলোড দিম এই চেনেলটোত। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তাৰ ক্ষেত্ৰত যদি কাৰোবাৰ কিবা সমস্যা থাকে, কিবা অসুবিধা থাকে, এই ক্লাছবিলাক কৰাৰ ক্ষেত্ৰত যদি কোনোবাই কিবা বুজি নাপায়, তেনেহ'লে কমেণ্ট ছেকশ্যনত গৈ তাত কমেণ্ট কৰিলে আমি পৰৱৰ্তী ভিডিঅ'ত সেই ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাবিলাকো আমি আলোচনা কৰি সমাধান কৰিবলৈ নিশ্চয় প্ৰচেষ্টা কৰিম। আজিৰ যিটো আমি হৰপ্পা সভ্যতাৰ ওপৰত এটা ধুনীয়া ভিডিঅ' বনাই থৈছোঁ, গতিকে সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। লগতে এটা কথা সকলোলৈকে অনুৰোধ কৰিম, যাতে সকলো ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পাৰে, তাৰ বাবে এই চেনেলটোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে উপকৃত হয়, সকলোৱে যাতে লাভ কৰে, লিংকটো সকলোলৈকে প্লিজ শ্বেয়াৰ কৰি দিব। বলক এতিয়া আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। ডিয়াৰ ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বুৰঞ্জীৰ প্ৰথম যিটো অধ্যায়, অৰ্থাৎ হৰপ্পা সভ্যতা, দি হাৰাপ্পান চিভিলাইজেশ্যন, তাৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ আগৰ ভিডিঅ'টো এই চেপ্টাৰৰ দুই এটা কথা আলোচনা কৰা হৈছিল। আজি ইয়াৰে এটা সম্ভাৱ্য দীঘল প্ৰশ্ন আহে, এইটো এটা লং কুৱেশ্যন আহে, সেই বিষয়ে আজি আমি আলোচনা কৰিম। সেইটো হৈছে সিন্ধু সভ্যতাৰ পতনৰ কাৰণসমূহ বা সিন্ধু সভ্যতা ধ্বংস হোৱাৰ কাৰণসমূহ। এইটো 4 বা 5 মাৰ্কৰ বাবে আহিব পাৰে, আৰু আহিলে কি ধৰণেৰে আমি লিখিব লাগিব সেই সম্পৰ্কত আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। এতিয়া সিন্ধু সভ্যতা বুলি কোৱাৰ লগে লগে পোনপ্ৰথমে আমি অকণমান চাই লওঁ যে সিন্ধু সভ্যতা মানে কি আছিলে। এতিয়া কথা হ'ল যে 1922 খ্ৰীষ্টাব্দত 3জন প্ৰত্নতত্ত্ববিদ আছিলে, ক্ৰমে ৰাখালদাস বেনাৰ্জী, দয়াৰাম চাহনী আৰু ছাৰ জন মাৰ্শ্বেলে খনন কাৰ্য চলায় হৰপ্পা আৰু মহেঞ্জোদাৰোত এক প্ৰাচীন সভ্যতাৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰিছিল। আৰু সেই হৰপ্পা হৈছে বৰ্তমান পঞ্জাৱৰ মণ্টগোমাৰী জিলাত আৰু মহেঞ্জোদাৰো হৈছে সিন্ধু প্ৰদেশৰ লাৰাকানা জিলাত অৱস্থিত। আৰু এই দুয়োখন ঠাই বৰ্তমান পাকিস্তানৰ অন্তৰ্গত। এই দুয়োখন ঠাই সিন্ধু নদীৰ উপত্যকা অঞ্চলত গঢ় লৈ উঠাৰ বাবে পণ্ডিতসকলে এই সভ্যতাক সিন্ধু উপত্যকা সভ্যতা বুলি নামকৰণ কৰিছিল। দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি নামকৰণ কৰিছিল। এতিয়া কথা হ'ল যে এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা সিন্ধু উপত্যকা সভ্যতা কালক্ৰমত কি হ'ল, নিঃশেষ হৈ গ'ল, পতন হৈ গ'ল, ধ্বংস হৈ গ'ল। এতিয়া কথা হ'ল যে সিন্ধু উপত্যকা সভ্যতাৰ পতন কিয় হৈছিল বা ইয়াৰ পতনৰ কাৰণসমূহ কি আছিল, এই সভ্যতা ধ্বংস হোৱাৰ কাৰণসমূহ কি আছিল, এই সম্পৰ্কে প্ৰশ্ন হয়। আমি এটা কথা নিশ্চিতভাৱে জানিব লাগিব যে পৰীক্ষাত যেতিয়া আমি উত্তৰবিলাক লিখিম, তেতিয়া নম্বৰৰ ওপৰত ভিত্তি কৰিহে আমি লিখিম। মানে কিমান লিখিম সেই কথাটো নিৰ্ভৰ কৰিব কিমান জানো তাৰ ওপৰত নহয়, কিমান নম্বৰ আছে তাৰ ওপৰত, কাৰণ সময়ৰ কথা আছে। গতিকে যদিহে 3, 4 বা 5 নম্বৰৰ বাবে আহে যি ধৰণেৰে লিখিম, কিন্তু 8 মানৰ বাবে যদি আহে তেতিয়া আমি বেলেগ ধৰণেৰে অলপ লিখিব লাগিব, অৰ্থাৎ অলপমান আৰু বঢ়াব লাগিব, এক্সপ্লেনেশ্যনটো অলপ বেছি কৰিব লাগিব। এতিয়া দ্বিতীয়তে যিটো মূল কথা সেইটো হৈছে যে সিন্ধু সভ্যতাৰ পতন বুলি কোৱাৰ লগে লগে যদি আমি ৰচনাধৰ্মী হিচাপে বস্তুখিনি লিখি 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 গৈ থাকোঁ, তেতিয়াহ'লে কিছুমান দৰকাৰী কথা থাকি যাব, লিখিবলৈ অদৰকাৰী কথা কিছুমান তাত সোমাই যাব। গতিকে আমি যদি বস্তুখিনি ভাগ ভাগ কৰি লিখোঁ, পইণ্টছ ৱাইজ কৰি লিখোঁ, মানে তেতিয়াহ'লে কি হ'ব, আমাৰ নিশ্চিতভাৱে দৰকাৰী কোনো কথা লিখিবলৈ থাকি নাযাব, সময়ৰো আমি সৎ ব্যৱহাৰ কৰিব পাৰিম। তৃতীয় কথাটো হৈছে সুবিধা যে
যদি আমি এনে ধৰণৰে কাৰণবিলাক লিখোঁ তেতিয়াহ'লে আমাৰ কি লাভ হ'ব যে যিমান নম্বৰ আহে আমি অন্ততঃ সিমানটা কাৰণ লিখিলেও নিশ্চিতভাৱে হ'ব। এতিয়া কথা হ'ল যদি 4 বাবে আহে নাম্বাৰ 4 আহে এই কুৱেশ্যনটোত তেতিয়াহ'লে আমি কেনেধৰণে লিখিম? কথা হ'ল যে 4টা কাৰণ লিখিম, অৰ্থাৎ গোটেই কাৰণখিনিত সামৰি আমি 4টা ভাগত বিভক্ত কৰি উত্তৰটো লিখিবলৈ চেষ্টা কৰিম। যদি 5 নম্বৰৰ বাবে আহে তেনেহ'লে আমি 5টা ভাগত কাৰণখিনি বিভক্ত কৰি পেলাই লিখিবলৈ চেষ্টা কৰিম। মই ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'ব বিচাৰোঁ যে আমি মনত ৰাখিবৰ বাবে গোটেই কাৰণখিনি কেইটামান ভাগত বিভক্ত কৰিব পাৰোঁ, যাতে পৰীক্ষা হলত এটা কাৰণো যদি মনলৈ আহে সেই কাৰণখিনিৰ বিষয়ে আমি লিখিব পাৰিম ভাল ধৰণেৰে। এতিয়া আহোঁ মূল কথালৈ যে সিন্ধু সভ্যতাৰ পতন বা সিন্ধু সভ্যতাৰ পতনৰ কাৰণসমূহ, অৰ্থাৎ সিন্ধু সভ্যতা ধ্বংস হোৱাৰ কাৰণসমূহ। এতিয়া কথা হ'ল যে সিন্ধু সভ্যতা ধ্বংস হোৱাৰ যিটো কাৰণ আছিল এই কাৰণ সম্পৰ্কত ঐতিহাসিকসকলে বিভিন্ন মতামত দাঙি ধৰিছে। খ্ৰীষ্টপূৰ্ব 2000ৰ পিছত সিন্ধু সভ্যতাৰ বিলুপ্তি খৰতকীয়া হৈ পৰে। এতিয়া আমি যদি কাৰণবিলাক ভাগ কৰোঁ তেনেহ'লে আমি এনেধৰণেৰে লিখিম যে নাম্বাৰ 1 ভূ-প্ৰাকৃতিক পৰিৱৰ্তন। এতিয়া ভূ-প্ৰাকৃতিক পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে আমি কি ধৰণেৰে লিখিম সেই বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। এতিয়া প্ৰথম কাৰণ হিচাপে আমি কি লিখিলোঁ যে ভূ-প্ৰাকৃতিক পৰিৱৰ্তন, তাৰ বিষয়ে আমি অকণমান বহলাই আলোচনা কৰিম। সেইটো হৈছে যে সিন্ধু সভ্যতাৰ পতনৰ ই এটা অন্যতম কাৰণ, অৰ্থাৎ সিন্ধু উপত্যকাৰ যি ভূমি আছিলে সেই ভূমি উৰ্বৰতা ভূমিৰ উৰ্বৰতা ক্ৰমাৎ লাহে লাহে কি হৈছিল কমি আহিছিল। পূৰ্বতে যি উৰ্বৰ ভূমি আছিল ক্ৰমান্বয়ে ভূ-প্ৰাকৃতিক পৰিৱৰ্তন হৈছিল, অৰ্থাৎ সিন্ধু উপত্যকাৰ ভূমিৰ উৰ্বৰতা লাহে 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 কমি আহিছিল। কিছুমান ঠাই মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল আৰু এনে পৰিৱৰ্তনে মানুহৰ জনজীৱন বিপন্ন কৰি তুলিছিল। তাত যি বৰষুণৰ মাত্ৰা আছিল, অৰ্থাৎ স্বাভাৱিক যি বৃষ্টিপাত আছিল সেই বৃষ্টিপাতৰো তাৰতম্য ঘটিবলৈ লৈছিল। তাৰ ফলত কি হৈছিল যে কৃষি কাৰ্য বিপন্ন হৈ উঠিছিল। অৰ্থাৎ এই গোটেই সামগ্ৰিক কাৰণখিনিয়ে সিন্ধু সভ্যতাৰ ভূ-প্ৰাকৃতিক পৰিৱৰ্তন হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ বা ভূ-প্ৰাকৃতিক পৰিৱৰ্তন হিচাপে আমি এটা পইণ্ট লিখিব পাৰোঁ। এতিয়া কথাখিনি মই পুনৰ এবাৰ কওঁ যে ভূ-প্ৰাকৃতিক পৰিৱৰ্তন অৰ্থাৎ সিন্ধু সভ্যতাৰ পতনৰ ই এটা অন্যতম কাৰণ, অৰ্থাৎ সিন্ধু সভ্যতাৰ ভূমিৰ উৰ্বৰতা ক্ৰমান্বয়ে কমি আহিছিল, বহু ঠাই মৰুভূমিলৈ পৰিৱৰ্তিত হৈছিল, স্বাভাৱিক বৃষ্টিপাতৰ তাৰতম্য হৈছিল আৰু যাৰ ফলত কৃষি কাৰ্য তথা জনজীৱন বিপন্ন হৈ পৰিছিল। এনেধৰণেৰে আমি প্ৰথম কাৰণটো লিখিব পাৰোঁ। দ্বিতীয়তে 2 নম্বৰ কাৰণ হিচাপে আমি এটা লিখিব পাৰোঁ, সেইটো অৰ্থনৈতিক কাৰণ বুলিও আমি নামকৰণ কৰিব পাৰোঁ যে অৰ্থনৈতিক কাৰণ। এতিয়া অৰ্থনৈতিক কাৰণটোনো কি এই সম্পৰ্কে অকণমান আমি লিখিব পাৰিম। এতিয়া কথাটো হৈছে যে মেছোপটেমিয়া আৰু সিন্ধু সভ্যতা, অৰ্থাৎ মেছোপটেমিয়া আৰু সিন্ধু সভ্যতাৰ মাজত যি বাণিজ্যিক সম্পৰ্ক আছিল ক্ৰমান্বয়ে সেই বাণিজ্যিক সম্পৰ্ক, সেই ব্যৱসায়িক সম্পৰ্কবিলাক তেওঁলোকৰ মাজত কি হৈছিলে নাইকিয়া হৈ আহিছিল। যেতিয়াই এই ব্যৱসায়িক সম্পৰ্কবিলাক কমি আহিল, ক্ৰমান্বয়ে নাইকিয়া হৈ পৰিল, তেতিয়া কি হৈছিলে ইয়াৰ ফলত কৃষকসকল, শিল্পীসকল, বাঢ়ৈসকল, শ্ৰমিক শ্ৰেণীৰ অৰ্থনৈতিকভাৱে একেবাৰে জুৰুলা হৈ পৰিছিল। গতিকে কিছু কিছু ইতিহাসবিদে ক'ব খোজে যে মেছোপটেমিয়াৰ লগত সিন্ধুৰ যি বৈদেশিক বাণিজ্য আছিল সেই বাণিজ্য লোপ পোৱাত সেই সিন্ধু সভ্যতাৰ যিটো নগৰকেন্দ্ৰিক অৰ্থনীতি সেই নগৰকেন্দ্ৰিক অৰ্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল। এনেকুৱা এটা হৈছে কথাটো যে অৰ্থনৈতিক কাৰণ হিচাপে আমি এনেধৰণে লিখিব পাৰিম অৰ্থনৈতিক কাৰণটো যে মেছোপটেমিয়া, আমি অলপমান থুলমূলকৈ এতিয়া যদি লিখিবলগীয়া হয় এনেধৰণে আমি লিখিব পাৰিম যে অৰ্থনৈতিক কাৰণটো হৈছিল মেছোপটেমিয়া আৰু সিন্ধু সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক নাইকিয়া হৈছিল। ফলত কৃষক, শিল্পী, বাঢ়ৈ, শ্ৰমিক শ্ৰেণী জুৰুলা হৈ পৰিছিল। বৈদেশিক বাণিজ্য লোপ পোৱাত নগৰকেন্দ্ৰিক অৰ্থনীতি
পতন আৰম্ভ হৈছিল বা নগৰকেন্দ্ৰিক অৰ্থনীতিৰ ধ্বংস আৰম্ভ হৈছিল। আমি ঠিক এনেধৰণৰে 3 নম্বৰটো কাৰণ যদি আমি লিখিব বিচাৰোঁ তেতিয়া আমি এনেধৰণৰে উল্লেখ কৰিব পাৰিম যে প্ৰাকৃতিক কাৰণ, অৰ্থাৎ সিন্ধু উপত্যকা সভ্যতাৰ ধ্বংসৰ এটা অন্যতম কাৰণ আছিল, অতি গুৰুত্বপূৰ্ণ এটা অন্যতম কাৰণ আছিল যে প্ৰাকৃতিক কাৰণ। এতিয়া এই প্ৰাকৃতিক কাৰণবিলাকৰ ক্ষেত্ৰত আমি আলোচনা কৰিব গ'লে কিছু কথা আমি আলোচনা কৰিব পাৰিম যে বিশৃংখলভাৱে পৰি থকা কিছুমান তাত নৰকংকাল পোৱা গৈছিল, যিবিলাক বিশৃংখলভাৱে কোনো শৃংখলাবদ্ধভাৱে সেই নৰকংকালবিলাক তাত নাছিল। আৰু এই বিশৃংখলভাৱে পৰি থকা নৰকংকালবোৰৰ পৰা অনুমান কৰিব পাৰি, কোনো পণ্ডিতে কৈছে যে বানপানী, ভূমিকম্প বা এনেকুৱা কিছু প্ৰাকৃতিক দুৰ্যোগ হৈছিল যাৰ ফলত তাৰ সম্পূৰ্ণৰূপে বহু মানুহ মৰিছিল, মৃত্যুমুখত পৰিছিল সেই মানুহ, আৰু সেইবাবেই সেই মৃতকসকলৰ সেই নৰকংকালবিলাক বিশৃংখলভাৱে তাত পৰি আছে। গতিকে এই কথাটো আমি যদি এটা লিখিব লগা হয় তেনেহ'লে আমি নিশ্চিতভাৱে এনেকৈ লিখিব লাগিব যে প্ৰাকৃতিক কাৰণ অৰ্থাৎ বিশৃংখলভাৱে পৰি থকা নৰকংকালসমূহৰ পৰা অনুমান কৰি কোনো পণ্ডিতে বানপানী, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগ এই সভ্যতাৰ পতনৰ অন্যতম কাৰণ বুলি ক'ব খোজে। আমি এনেকৈ লিখিব নিশ্চয় পাৰিম। ইয়াৰ পিছত যদি আমি চতুৰ্থ কাৰণটো আলোচনা কৰোঁ তেনেহ'লে সেইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ আছিল, অৰ্থাৎ যে মানৱসৃষ্ট কাৰণ। আমি এনেধৰণে মনত ৰাখিবৰ কাৰণে আমাৰ সহজ হ'ব যে চতুৰ্থ কাৰণটো হৈছে মানৱসৃষ্ট কাৰণ, অৰ্থাৎ সিন্ধু উপত্যকা সভ্যতা ধ্বংসৰ বা পতনৰ এটা অন্যতম অতি গুৰুত্বপূৰ্ণ কাৰণ হৈছিল যে মানৱসৃষ্ট কাৰণ। এতিয়া এই মানৱসৃষ্ট কাৰণটোনো কি আমি সেই সম্পৰ্কে চাওঁ যে হৰপ্পাবাসীয়ে কি কৰিছিলে, গছ গছনি কাটিছিল, জীৱ জন্তু বধ কৰিছিল, তেওঁলোকে ইয়াৰ যিটো জৈৱ বৈচিত্ৰ্য আছিল সেই জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্যতা সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল, ইয়াৰ জৈৱ বৈচিত্ৰ্যতা নষ্ট কৰিছিল। নষ্ট কৰাৰ ফলত এই সভ্যতা কিন্তু বিপদাপন্ন হৈ পৰিছিল, খাদ্যবস্তুৰ নাটনিয়ে দেখা দিছিল। এতিয়া এই কথাখিনি আমি যদি সজাই পৰাই লিখিব লগা হয় তেনেহ'লে আমি নিশ্চিতভাৱে এনেকৈ লিখিব পাৰিম যে মানৱসৃষ্ট কাৰণ অৰ্থাৎ হৰপ্পাবাসীয়ে গছ গছনি কাটি জীৱ জন্তু বধ কৰি ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্যতা নষ্ট কৰাৰ ফলত এই সভ্যতা বিপদাপন্ন হৈ পৰিছিল। আমি এনেধৰণে লিখিব পাৰিম। ইয়াৰ পিছতে আহিলে পঞ্চমটো কাৰণ। যদি আমাৰ 5টা কাৰণ লিখিব লগা হয় তেনেহ'লে নিশ্চিতভাৱে আমি পঞ্চমটো কাৰণ লিখিব লাগিব। আৰু পঞ্চম কাৰণটো হৈছিলে যে বহি আক্ৰমণ অৰ্থাৎ বাহিৰা আক্ৰমণ। এই বাহিৰা আক্ৰমণৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে যিবিলাক প্ৰত্নতাত্ত্বিক তাত সমল উদ্ধাৰ হৈছে সেই প্ৰত্নতাত্ত্বিক সমলবিলাকৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ বা প্ৰত্নতত্ত্ববিদসকলেও এই কথাটো কৈছে যে বহিৰ আক্ৰমণ সিন্ধু সভ্যতা পতনৰ এটা অন্যতম কাৰণ। এতিয়া এই ক্ষেত্ৰত প্ৰত্নতত্ত্ববিদসকলে কোৱা কথাৰ ওপৰত ভিত্তি কৰি আমি এনেধৰণে এই প্ৰশ্নটো লিখিব পাৰিম যে বহিৰ আক্ৰমণ অৰ্থাৎ প্ৰত্নতাত্ত্বিক সমলৰ ওপৰত ভিত্তি কৰি ক'ব খোজা হয় যে বহিৰ আক্ৰমণ সিন্ধু সভ্যতা পতনৰ এটা অন্যতম কাৰণ। এই ক্ষেত্ৰত কোনো পণ্ডিতে দ্ৰাবিড়সকলক, কোনো পণ্ডিতে বেলুচিস্তানৰ কোনো জনজাতি আৰু আন কোনোৱে আৰ্যসকলক এই আক্ৰমণকাৰী ৰূপে অভিহিত কৰিব বিচাৰে। যিয়েই নহওক এক শক্তিশালী একত্ৰীকৰণ শক্তিৰ কাৰণতেই সিন্ধু সভ্যতা ধ্বংস হৈছিল।